কাক কি বুলি জনা যায়? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। দেশভক্ত তৰুণৰাম ফুকন। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। নটসূৰ্য শনি শৰ্মা। সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। শেৱালি কবি ৰত্নকান্ত বৰকাকতি। সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য। অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী। গীতি কবি পাৰ্বতীপ্ৰসাদ বৰুৱা। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। বিহগী কবি ৰঘুনাথ চৌধুৰী। জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা। পাপৰি কবি গণেশ চন্দ্ৰ। জননায়ক দেৱেশ্বৰ শৰ্মা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। ধন্যবাদ।